মিষ্টাৰ জয় কুমাৰ দাসৰ লগতে আৰু সেই কেইজন ব্যক্তিক মই ক'ব বিচাৰিছোঁ, যিহেতু আজি ২.৫ বছৰে তোমালোকে আমাৰ অসমৰ নিবনুৱাক বাৰুকৈ জ্বলা কলা খুৱালা। বন্ধুসকল, কিয় জ্বলা কলা খুৱালোঁ বুলি কৈছোঁ হয়তো আপোনালোকে ভালদৰে গম পাইছে। যিহেতু বন্ধুসকল, অৱশেষত যিহেতু অনিমা হাজৰিকা যি ৰিপৰ্টত যি তদন্ত চলাইছিলে, সেই ৰিপৰ্টত কোনো ধৰণৰ অভিযোগ বা কোনো ধৰণৰ বেমেজালি ধৰা পৰা নাই। বন্ধুসকল, এইটো ভিডিঅ'ত মই সকলোবোৰ কিছুমান কথা জনাবলৈ চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আহিছে, এতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনত প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনালোকে সকলোতকৈ আগত পাব। যাই কিয়নো আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰায় আজি 2018 চনতে সেই পৰীক্ষাটো হৈ গৈছিলে, কিন্তু আজি পৰ্যন্ত কেছটোতো চলি আছে। কিন্তু অৱশেষত যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডাঙৰীয়াই যিহেতু তদন্ত কৰিব দিছিলে অনিমা হাজৰিকাক, আৰু তেওঁৰ নেতৃত্বতে যিহেতু তদন্ত চলাই আছিলে, আৰু শেষ পৰ্যায়ত লাষ্ট পৰ্যায়ত ধৰা পৰিছে যে কোনো ধৰণৰ অভিযোগ বা কোনো ধৰণৰ সেই পৰীক্ষাটোত বেমেজালি হোৱা নাই বুলি ধৰা পৰিছে, বা সেই ৰিপৰ্টটো তেওঁলোকে ছাবমিট কৰিছে। এটা কথা হ'ল, তেওঁলোকে ইমান হাইকোৰ্ট কৰিছিলে যে সেই পৰীক্ষাটো বহুতো দুৰ্নীতি হৈছিলে বা বহুতো খেলিমেলি হৈছিলে। যদি তেওঁলোকৰ ওচৰত যদি উপযুক্ত কোনো প্ৰমাণে নাছিলে, তেওঁলোকে কিয় হাইকোৰ্ট কৰিব লাগে? কিয়নো বন্ধুসকল, তেওঁলোকে যদি হাইকোৰ্টটো নকৰাহেঁতেন, অলৰেডি ৰিজাল্ট দি গ'লহেঁতেন, এপইণ্টমেণ্ট দিলেহেঁতেন, আৰু অসমৰ নিবনুৱাই ভালদৰে চাকৰি কৰি থাকিলেহেঁতেন, তেওঁলোকৰ পৰিয়ালসমূহ পোহপালন বা দি থাকিব লগা হ'লহেঁতেন, বা এনেকুৱা ধৰণৰ কষ্টত এনেকুৱা ধৰণৰ মানসিক কষ্টত ভুগিব লগা নহ'লহেঁতেন। সেইকেইজন ব্যক্তিৰ জহৰ পৰা আমাৰ অসমৰ নিবনুৱাৰ পৰা এক প্ৰকাৰে ধ্বংসৰ মুখলৈ বা হতাশৰ মুখলৈ তেওঁলোকে পঠিয়াই দিছিলে। প্লিজ আপোনালোক বুলি কয়, যিহেতু তেওঁলোক হয়তো ডাঙৰ মোতকৈ, প্লিজ আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ কাম কাজ নকৰিব। যিহেতু যদি আপোনালোকৰ ওচৰত উপযুক্ত প্ৰমাণ থাকে, তেতিয়া হাইকোৰ্ট কৰক। আৰু যিহেতু আমাৰ হাইকোৰ্ট কৰা চিষ্টেমটো বহুত বেয়া, এইটো কাৰণে বেয়া বুলি কৈছোঁ, যোনে যি মন যায় হাইকোৰ্ট কৰি দিব পাৰে, লাগিলে তেওঁলোকৰ ওচৰত উপযুক্ত প্ৰমাণ থাকক বা নাথাকক। আজিলৈকে কোনো ধৰণৰ এনেকুৱা সফল হোৱা নাই বা হাইকোৰ্ট কৰি। প্লিজ এনেকুৱা ধৰণৰ কেতিয়াও নকৰিবা। অনাগত দিনত যিহেতু আৰু বহুতো পৰীক্ষা হ'বলগীয়া আছে, সেই পৰীক্ষাসমূহত অসমৰ নিবনুৱা কেতিয়াও বেয়াকৈ হলঠেকত কেতিয়াও নেপেলাবা। আজিলৈ ইমানে, ধন্যবাদ বন্ধুসকল। যিহেতু বহুতেই সুধি আছে, সেইকেইজন ব্যক্তিৰ জৰিয়তে বহুতো আমাৰ অসমৰ নিবনুৱাই মানসিক কষ্টত ভুগিব লগা হৈছিলে। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।